নমস্কাৰ গাইজ, মই আফতাব, অসমৰে ল'ৰা, শিৱসাগৰৰে ল'ৰা বাৰু। মই আজি মোৰ ভিডিঅ'টো কিমানো হিন্দীত বনাব আৰু ধৰক মই অশান্তি পাইছোঁ আৰু হিন্দীত বনাই। মই অসমীয়া মানুহৰ কাৰণে অসমৰ কাৰণে কিবা এটা কৰিব বিচাৰি আছিলোঁ। সৰুৰে পৰা মোৰ ভিডিঅ' বনোৱাৰ প্ৰবল হেঁপাহ আছে। মোৰ ভয় লাগে মোৰ ফেচটো দেখি মানুহে কি ক'ব বা কেনেকুৱা ধৰণৰ কি হ'ব। কিন্তু মই আজি কেইদিনমানৰ পৰা মই অলপমান অসমৰ ইউটিউবাৰ দেখি মই নিজকে অকণমান জাষ্টিফাই কৰিব পাৰিছোঁ যে নেকি মই যদি ভিডিঅ' বনাওঁ তাহানি মোক চাব ধৰা, মোক বা কিবা এটা ক'ব বা মই ৰাইজৰ কাৰণে মোৰ ভিডিঅ'টো ৰাইজৰ আগত মই পেলাব পাৰিম, কিবা এটা ক'ব পাৰিম, কিবা মই ৰাইজৰ আগত দিব পাৰিম। মই প্ৰথম হিন্দীতে বনাওঁ, গোটেই অল অভাৰ ইণ্ডিয়াত যেতিয়া হিন্দী চলে হিন্দীতে বনাওঁ। তাৰপৰা হিন্দীত বনাই মই নিজকে বৰ অশান্তি অনুভৱ কৰিব ধৰিলোঁ। যিহেতু প্ৰথম মই অসমীয়াত বনাইছোঁ এইটো ভিডিঅ'। মই চেষ্টা কৰিছোঁ তাৰমানে যে অসমৰ কাৰণে মই আগৰ পৰাই অসমীয়াত ভিডিঅ' বনোৱাৰ প্ৰবল ইচ্ছা আছিলে। ৰাইজে চাব নাচায় তাৰ ওপৰত মোৰ ভয় লাগি আছিলে ধৰক। কিন্তু এতিয়া যেতিয়া দেখিলোঁ অসমৰ ইউটিউবাৰ বহুত ভালেমান গ্ৰ'থ লৈছে আৰু গ্ৰ' কৰিছে। যেনেকৈ আপোনাৰ আমাৰ সকলোৱে মৰমৰ টিম্পু দা, তাৰপিছত আছে আপোনালোকে জানে নেজানে ভালদৰে মই নাজানো, কিন্তু সকলোৱে প্ৰিয়, মোৰ বিশেষকৈ বহুত ভাল লাগে তেওঁৰ কথা শুনি, তেওঁৰ ভিডিঅ' চাই। পূৰ্বাঞ্চলৰ ভাস্কৰ দা চাইছে চাগৈ নিশ্চয়, বিৰাট ধুনীয়া লাগে তেওঁৰ কথা আৰু তেওঁৰ ভাঙনি মোৰ বিৰাট প্ৰিয়। তেওঁলোকক দেখিয়ে মই অলপ ইনস্পায়াৰ হৈছোঁ। ইনস্পায়াৰ হৈ মই ভাবিছোঁ মই এটা ইউটিউব চেনেল খুলি, মই আগৰ পৰাই বাৰু ইচ্ছা আছিল, কিন্তু হ'লেও মোৰ ভয় লাগি আছিল। এতিয়া মই অলপ লাহে লাহে নিজকে গ্ৰ' কৰিবলৈ চেষ্টা কৰিছোঁ আৰু সেই চেষ্টাৰ ফলতে মই আজি আকৌ অসমীয়াত ভিডিঅ' দিবলৈ আগবাঢ়িছোঁ। ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব আৰু আপোনালোকে অলপ সহায় সহযোগ কৰিব আৰু দেখিবলৈ অলপ বেয়া বাৰু, হ'লেও আৰু বনাইছোঁ আৰু চেষ্টা কৰিছোঁ। বাৰু দিয়ক, আজি মেইন ভিডিঅ'টোৰ কথা পাতিম আজি আমি ব্ৰহ্মাস্ত্ৰ মুভিখনৰ কথা, চিনেমাখনৰ কথা, যিখন আহিছিল ৰিচেণ্ট আজি 17 দিনৰ আগত। চিনেমাখনে প্ৰথম দিনা আহিয়ে ভাল বিজনেছ কৰিছিলে, ভাল কালেকশ্যন কৰিছিলে। 34 কোটি টকাৰ ইনকম কৰিছিলে আহিয়ে প্ৰথম দিনাখন। দ্বিতীয় দিনাখন কৰিছিলে 42 কোটি টকা, 42.41 কোটি টকা। তৃতীয় দিনাখন আহি 45.64 কোটি টকা ইনকম কৰিছিলে। সেইদৰে আগবাঢ়ি গৈ আছিলে, কালেকশ্যনো ভাল কৰি গৈ আছিলে। প্ৰথম সপ্তাহতে 156 কোটি টকা ইনকম কৰিছিলে চিনেমাখনে। তাৰ দ্বিতীয় সপ্তাহত অলপমান কমিলে, হ'লেও মানুহৰ ইণ্টাৰেষ্ট অলপ কমি যায় দিয়ক। আৰু ইমান দিন আপোনাৰ ধৰক এখন চিনেমা কোনেনো চাই থাকিব, আপুনি মই থৈ না চাই থাকিম বাৰু, আপুনি নিজে জানে। নতুন আহিব, নতুন মাল মছলা কিবা আহিব, নতুন মাল আমাক লাগে আৰু সদায়। দ্বিতীয় সপ্তাহত কালেকশ্যন কৰিলে 57.43 কোটি টকা। আৰু তেনেদৰে আকৌ আগবাঢ়ি গৈ 17 দিনত মুঠ ইণ্ডিয়াৰ পৰা কালেকশ্যন কৰিলে সকলো ভাষা ভাষীৰ দ্বাৰা 253.34 কোটি টকা। আৰু গোটেই বিশ্বজুৰি আমেৰিকাৰ পৰা আদি কৰি সকলো গোটেই বিশ্বজুৰি কালেকশ্যন কৰিলে এতিয়ালৈকে 401 কোটি টকাৰ ভিতৰত। আৰু বনোৱা হৈছিলে চিনেমাখনৰ বাজেট 410 কোটি টকাৰ ভিতৰত। এতিয়া আৰু কেইদিনমান যদি চলে তেতিয়া চিনেমাখনৰ বাজেটটো কভাৰ হৈ যাব, কিন্তু চিনেমাখন হিট হ'ব নোৱাৰিলে। কাৰণ আমি জানোৱেই বিশ্বত যিদৰে কৰোণা বিয়পিছিলে, কৰোণাৰ পিছত মানুহৰ অৱস্থা কেনেকুৱা ধৰণৰ আপুনি জানে আৰু, যি নাটনি চলিছে, খাবলৈ ববলৈ চিন্তা কৰিবলগীয়া অৱস্থা। তাতে আপুনি 300-200 টকা দি 500 টকা দি কেনেকৈনো চিনেমাখন চাইগৈ ন। আৰু চালে এটা টিকেটতে চালে যেনিবা 2-3 দিননো কেনেকৈ চাইগৈ ন। সেইটোৱে আৰু কি ক'ব। সেইবাবেই চাওঁচোন বাৰু আগলৈ কিমান আগবাঢ়ি যাব পাৰে। আৰু যদি ভিডিঅ'টো মোৰ কোৱাৰ বা মোৰ কিবা ভাল লাগিল, মোক দেখি ভাল লাগিল, বা মোৰ কোৱা কিবা ভাল লাগিল, বা মোৰ ধৰণে কিবা ভাঙনি ভাল লাগিল, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, ৰাইজৰ আগত শ্বেয়াৰ কৰিব, ৰাইজে যাতে পায় আৰু সঁহাৰি জনাব। অসমৰে ল'ৰা যেতিয়া, অসমৰ মানুহ, আপুনি অসমৰ বাবেই মই আগবঢ়াইছোঁ, অসমীয়া হিচাপে সহায় কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। সেইটোৱে আৰু।